এই সিরিজটোত আমি পৃথিৱীৰ জন্মৰ বিষয়ে আৰু জীৱৰ উৎপত্তিৰ বিষয়ে অনুসন্ধান কৰি আছোঁ। আমি জানি আহিছোঁ যে সাগৰৰ পানীৰ আইৰণ নিষ্কাশন, অজন লেয়াৰ, যিয়ে আমাক সূৰ্যৰ UV ৰশ্মিৰ পৰা বচাই ৰাখে, এই সকলো সম্ভৱ হৈছে কেৱল অক্সিজেনৰ বাবে। অক্সিজেনৰ সহায়ত জীৱবিলাকে শক্তিৰ এটা নতুন স্ৰোত বিচাৰি উলিয়ালে, আৰু এই স্ৰোত আগৰ যিকোনো স্ৰোততকৈ 20 গুণ বেছি সক্ষম। এই নতুন শক্তিৰ সহায়ত জীৱবিলাকে যি কৰিলে, সেই কাহিনী আজিলৈকে বিয়পি আছে। যোৱা খণ্ডত আমি এককোষী প্ৰাণীৰ বিষয়ে জানিছোঁ। এই খণ্ডত আমি জানিম বহুকোষী প্ৰাণীৰ বিষয়ে। কিন্তু তাৰ আগতে আমি জীৱৰ এটা মৌলিক অৱয়ৱৰ বিষয়ে জানি লওঁ ব'লা। আপোনাৰ দেহ গঠন হৈছে কোটি কোটি কোষেৰে। কিন্তু এই কোষবোৰে কেনেকৈ একেলগে বান্ধ খাই আছে জানেনে আপুনি? এই জটিল জীৱৰ দেহত কোষবোৰক এটা সুসংগঠিত ৰূপ দিয়া মূল উপাদানটো হৈছে কলোজেন, এটা ষ্ট্ৰাকচাৰেল প্ৰটিন। বলক এটা এক্সপেৰিমেণ্টৰ সহায়ত আমি চাই লওঁ যে কোষবোৰে কেনেদৰে কলোজেনৰ দ্বাৰা নিজকে বান্ধ খুৱায়। বাওঁফালৰ কোষকেইটাত আমি অলপ চিন্থেটিক কলোজেন মিলাই দিছোঁ, আৰু সোঁফালৰ স্ক্ৰীনখনত থকা কোষবোৰত আমি একো মিলাই দিয়া নাই। দেখিবলৈ পাইছে যে বাওঁফালৰ স্ক্ৰীনখনৰ কোষবোৰৰ বৃদ্ধিৰ হাৰ বেছি যদি আমি সোঁফালৰ স্ক্ৰীনখনৰ লগত কম্পেয়াৰ কৰোঁ। এতিয়া চাওক কেনেদৰে কোষবোৰে নিজৰ মাজতে লগ লাগি এটা আৱৰণৰ আকৃতি লৈছে। এনেদৰে কোষবোৰে যেতিয়া বাঢ়ি গৈ থাকে, তেতিয়া কলোজেনে ইহঁতক কলাৰ আকৃতি দিয়াত সহায় কৰে। কোষবোৰ বাঢ়ি যোৱাৰ লগে লগে কলোজেনে ইহঁতক বেলেগ বেলেগ আকৃতিৰ কলা তৈয়াৰ কৰিবলৈ সংকেত দিয়ে। তাৰোপৰি কলোজেনৰ মূল উপাদান হৈছে অক্সিজেন। সেইবাবে যেতিয়া বায়ুমণ্ডলত অক্সিজেনৰ ঘনত্ব বাঢ়ি গৈ আছিল, তেতিয়া জীৱবোৰো লাহে লাহে জটিলতাৰ ফালে আগবাঢ়ি গৈ আছিল। আৰু সময় যোৱাৰ লগে লগে পৃথিৱীৰ ভৌগোলিক পৰিস্থিতিও সলনি হৈ গৈ আছিল। তেতিয়াই প্ৰথম মহাদেশবোৰে দেখা দিবলৈ আৰম্ভ কৰিছিল।
ওপৰত সিখনকৈ 18খন পাখিৰ এই প্ৰাণীটো কেম্ব্ৰিয়ান পিৰিয়ডৰ সকলোতকৈ ডাঙৰ প্ৰাণী হিচাপে চিহ্নিত হৈছে। পাঁচটা চকুৰ এই প্ৰাণীটোৰ নাম অপাবেনিয়া। ইয়াৰ চকুকেইটাৰ বাবে ই চাৰিওফালে চাব পাৰে আৰু চিকাৰী দেখা দিয়াৰ লগে লগে সুৰক্ষিত স্থানলৈ দৌৰ মাৰে।